হেল্ল' এভৰিৱান প্ৰথমে সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইডুটেটিভ আছাম ইউটিউব চেনেললৈ বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত যোৱাকালি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 পোষ্টসমূহৰ ফলাফল ঘোষণা কৰিলে আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই ফলাফলত মোৰ নামটো অন্তৰ্ভুক্ত হৈছে গতিকে আজি আপোনালোকলৈ লৈ আহিছোঁ আন এটা ভিডিঅ' আৰু এই ভিডিঅ'টোত আজি আপোনালোকক দেখুৱাম যে গ্ৰেড 4ৰ যি আজি ৰিজাল্ট দিব দুপৰীয়া 2 বজাত সেই ৰিজাল্টসমূহ আপোনালোকে কেনেধৰণে চাব পাৰিব যেহেতু কালি এখন এছএলআৰচিৰ ফালৰ পৰা ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ ফালৰ পৰা এখন জাননী ওলাইছে আৰু এই জাননীখনত প্ৰকাশ কৰিছে যে উইথ ৰেফাৰেঞ্চ টু দ্য কমিশ্যন এডভাৰটাইজমেণ্ট যিটো এডভাৰটাইজমেণ্ট নম্বৰ আছিলে গ্ৰেড 4ৰ কাৰণে সেই এডভাৰটাইজমেণ্টটো যিটো ডেট আছিলে 25/3/2022 চন আৰু সেই এডভাৰটাইজমেণ্টৰ কাৰণে যিটো ৰিজাল্ট সেই ৰিজাল্ট ঘোষণা কৰা হ'ব 4 মে অৰ্থাৎ আজি আৰু ইয়াত ক্লিয়াৰলি লিখিছে যে 2 PM অনৱাৰ্ডছ কিন্তু যোৱাকালিৰ যিটো ৰিজাল্ট সেই ৰিজাল্টৰ সময়টো 2টা বজা বা তাৰ পাছত বুলি কৈছিলে তথাপিও প্ৰায় 2টালৈ 15 মিনিটমান থাকোঁতে ৰিজাল্টটো যিহেতু ঘোষণা হৈছিলে গতিকে আজিও হয়তো সিমান সময়তে ঘোষণা হ'ব পাৰে বা নহ'বও পাৰে সেইটো কথা সময়তহে গম পোৱা যাব আৰু এই ৰিজাল্টটো দুটা ৱেবছাইটত ঘোষণা কৰা হ'ব বুলি নটিছখন প্ৰকাশ পাইছে আৰু নটিছখনত লিখিছে যে সেবাৰ যিটো অফিচিয়েল ৱেবছাইট sebaonline.org আৰু অসম চৰকাৰৰ যিটো হোম পেজ ৱেবছাইট assam.gov.in এই দুয়োটা লিংকতে দুয়োটা ৱেবছাইটতে গ্ৰেড 4ৰ ৰিজাল্ট উপলব্ধ হ'ব 2 বজা বা 2 বজাৰ পাছত আৰু ৰিজাল্টসমূহনো কেনেধৰণে ডাউনলোড কৰিব কেনেধৰণে চাব সেয়া আজি আপোনালোকক মই দেখুৱাম তাৰ কাৰণে সহায় ল'ম যোৱাকালি পাব্লিছ হোৱা গ্ৰেড 3 ৰিজাল্ট কেনেধৰণে পাব্লিছ হৈছিলে তাৰ সহায় ল'ম এতিয়া প্ৰথমে যদি আমি sebaonline.org ৱেবছাইটলৈ যাওঁ যোৱাকালি যি গ্ৰেড 3 ৰিজাল্টসমূহ প্ৰকাশ হৈছিলে ঠিক এনেধৰণে দুটা লিংক আহিছিলে ইয়াত লিখা আছে আপোনালোকে দেখিব SLRC ক্লাছ 3 ৰিজাল্ট ইয়াতে আজি ক্লাছ 4 ৰিজাল্ট হৈ আহিব হয়তো এই লিংকটো আঁতৰিও যাব পাৰে টোটেলি ক্লাছ 3 কাৰণে থকা নহ'লে ইয়াৰ তলতে বা ইয়াৰ ওপৰতে পুনৰ ক্লাছ 4ৰ কাৰণে আৰু এটা লিংক আৰু এটা আহি যাব পাৰে ক্লাছ 3টো আঁতৰি নাযাবও পাৰে গতিকে ইয়াতে এনেধৰণৰ দুটা ছাৰ্ভাৰ দিয়া হৈছিলে কালি লিংক 1 এণ্ড লিংক 2 যিকোনো এটা ছাৰ্ভাৰত আপোনালোকে ভিজিট কৰিব প্ৰথম ছাৰ্ভাৰটো অলপ ফাষ্ট আছিলে আৰু পিছলৈ যিহেতু ছাৰ্ভাৰ কিছু শ্ল' হৈ গৈছিলে গতিকে 3 নম্বৰ এটা ছাৰ্ভাৰ মুকলি কৰি দিছিলে কিন্তু কিছু সময়ৰ পিছত পুনৰ সেই ছাৰ্ভাৰটো বন্ধ কৰি দিছিলে আৰু ইয়াতে আমি যদি লিংক এটা ক্লিক কৰোঁ তেতিয়া আমাৰ এই পেজখন খোল খাব আৰু এই পেজখনত আপোনালোকে দেখিছে যে প্ৰভিজনেল ৰিজাল্ট ক্লাছ 3 ইয়াত আপোনালোকে দেখিব যে ক্লাছ 3 সলনি ক্লাছ 4 দেখিব আপোনালোকে আৰু ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ দিব লাগিব আৰু ইয়াতে আপোনালোকৰ পাছৱৰ্ড দিব লাগিব কিন্তু বহুতৰ এটা কথা হ'ল যে বহুতৰ হাতত হয়তো পাছৱৰ্ডটো নাই হয়তো তেওঁলোকে পাছৱৰ্ড পাহৰিলে গতিকে কি কৰিব আপোনালোকে যিহেতু এতিয়া আপোনাৰ ৰিজাল্ট যিহেতু এতিয়া ঘোষণা হ'বলৈ কিছু সময় বাকী আছে গতিকে আপুনি এতিয়াও আপোনাৰ পাছৱৰ্ডটো বিচাৰি লওক বা আপোনালোকে যদি বিচাৰি পোৱা নাই তেতিয়াহ'লে ফৰগট পাছৱৰ্ড অপশ্যনটোত ক্লিক কৰি দিয়ক বা আপোনালোকক প্ৰচেছটো দেখুৱাই দিছোঁ আপোনালোকে যেতিয়া ফৰগট পাছৱৰ্ড অপশ্যনটোত ক্লিক কৰি দিব তেতিয়া আপোনাৰ এই পেজটো অ'পেন হ'ব আৰু পুনৰ আকৌ ইয়াতে যদি ফৰগট পাছৱৰ্ড অপশ্যনত ক্লিক কৰি দিয়ে তেতিয়া আপোনালোকে দেখিবলৈ পাব ইয়াতে এটা বস্তু দিছে সেইটো হৈছে মোবাইল নাম্বাৰ আপোনালোকৰ যিটো মোবাইল নাম্বাৰ ইউজ কৰি আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই তাৰ মোবাইল নাম্বাৰটো দিব তাৰপিছতে আপোনাৰ বাৰ্থ ডেটটো দিব ডেট অফ বাৰ্থ দিব তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালৈ এটা SMS যোগে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো আপোনালৈ SMS হৈ যাব আৰু সেইটো ব্যৱহাৰ কৰি আপোনালোকে পুনৰ এই পেজটোত ৰিজাল্ট যিটো পেজত আপোনালোকে চাব সেই পেজটোত লগ ইন কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ মই গ্ৰেড 3 কাৰণে যিহেতু দেখাই আছোঁ কাৰণ এতিয়ালৈকে যিহেতু গ্ৰেড 3টো মুকলি কৰিছে কিন্তু আপোনালোকে গ্ৰেড 4ৰ কাৰণে যদি কৰিব বিচাৰে তেতিয়াহ'লে গ্ৰেড 4ৰ যিটো পাছৱৰ্ড ৰিছেট কৰা লিংক আপোনালোকে কৰিব বিচাৰে তাৰ কাৰণে সেই লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে গৈ পাছৱৰ্ডটো ৰিছেট কৰি ল'ব পাৰে আৰু পুনৰ আপোনালোকে ইয়ালৈ আহিব আৰু আপোনালোকৰ SMS ত যিটো পাছৱৰ্ড আহিছিল সেই পাছৱৰ্ডটো ইয়াতে দিব এপ্লিকেশ্যন নাম্বাৰটো দিব আৰু লগ ইন অপশ্যনত ক্লিক কৰিব লগ ইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰিজাল্টটো শ্ব' কৰিব আৰু এটা PDF ফাইল পপ আপ কৰিব এই সম্পূৰ্ণ প্ৰচেছটো আপুনি মোবাইলতো কৰিব পাৰে মোবাইলতো সম্পূৰ্ণ প্ৰচেছটো একেই মই মাত্ৰ কিছু সুবিধাৰ কাৰণে আপোনালোকক PC স্ক্ৰীনত দেখুৱাইছোঁ ঠিক তেনেধৰণে যিটো মই আপোনালোকক সেবাৰ পৰ্টেলৰ পৰা দেখালোঁ যে www.sebaonline.org পৰা দেখালোঁ ঠিক তেনেধৰণে যিটো আছাম ষ্টেট পৰ্টেল
ইয়াতো ঠিক এনেধৰণে দুটা ৰিজাল্টৰ লিংক থাকিব আৰু তাৰ পাছৰখিনি একেই অৰ্থাৎ ইয়াৰ যিটো বেকগ্ৰাউণ্ডত যিটো লিংক লগাই থোৱা আছে এই লিংকটো একেই ইয়াৰ সৈতে একেই মাত্ৰ হোম পেজ দুটা বেলেগ বেলেগ গতিকে একেখিনি প্ৰচেছেই আপোনালোকে ফ'ল' কৰি পেলাই আজি ৰিজাল্টটো চাব পাৰিব আৰু পুনৰবাৰ কৈছোঁ যে আপোনালোকে যদিহে পাছৱৰ্ড আপোনালোকৰ হাতত নাই পাছৱৰ্ডটো ৰিছেট কৰি লওক আৰু ৰিছেট কৰাৰ লিংকটো ডেছক্ৰিপশ্যনতে পাই যাব তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি আপোনালোকে চেনেলটো নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ আকৌ ভিডিঅ'ত এনেধৰণে লগ পাম ধন্যবাদ